Important question for time and work. 3 men or 4 women or 6 boys can do a piece of work in 25 days. In how many days 2 men, 3 women and 4 boys together can do the work? তো আমাক চাৰিটা অপশন দিয়া আছে আমি কেনেকৈ কৰিম আমি জাস্ট একো কৰিব নালাগে প্ৰথমতে আমি এটা ফৰ্মুলা মনত ৰাখিব লাগে নাম্বাৰ অফ ডেজ ডিভাইডেড বাই n বাই অৰ প্লাছ উইমেনৰ n বাই অৰ প্লাছ বয়জৰ n বাই অৰ মানে কি কৰিব লাগিব আমি ইয়াত যোনখিনিতে n দিয়া আছে মানে কোৱেশ্চনটো খুদিছে কি যে 2 men 3 women and 4 boys গতিকে আমি টুগেদাৰত উলিওৱা কিটা আমি এনেকৈ ওপৰত লিখিম আৰু ডিভাইডৰ খিনি আমি প্ৰথমখিনি লিখিম 3 men or 4 women or 6 boys এইকেইটা আমি তলত লিখিম তো কেনেকৈ কৰিম 25 ডিভাইডেড বাই প্ৰথমতে 2 men দিয়া আছে 2 টো ওপৰত লিখিম তাৰপৰা 3 men দিয়া আছে 3 টো তলত লিখিম মানে 3 men এই or আৰু n কেইটা কম্বাইন কৰিম প্লাস তেনেকৈ আমি 3/4 হ'ব প্লাস 4/6 হ'ব তাৰপিছত আমি ক্যালকুলেট কৰিলো ক্যালকুলেট কৰোঁতে আমাৰ কি ওলালে 12 days so option B